বন বিভাগক কলিও সিহঁতে কোনো গুৰুত্ব নলয়। সেই প্ৰত্যেক দিনেই আহি থাকে গণেশ বাবা, কিন্তু সিহঁতৰ কোনো খবৰ নাই। बाक्सानि लाबदांगुरियाव हाग्रानि मैदेरनि उदखार। मोनसे नखराव गाज्रि खहा। हाग्रा बिफाननि सुबुंफोरनि फारसे रागा जोंनाय फोरमायदों भुगिनांनाय नखरनि सुबुङा। বন বিভাগক কলিও সিহঁতে কোনো গুৰুত্ব নলয়। সেই প্ৰত্যেক দিনেই আহি থাকে গণেশ বাবা, কিন্তু সিহঁতৰ কোনো খবৰ নাই। बाक्सानि लाबदांगुरियाव हाग्रानि मैदेरनि उदखार। मोनायाव हायुङारि मानास हाग्रामानिफ्राय ओंखारबोनाय हाग्रानि मैदेरा ओनसोलावनो उदखार खालामदों। हाग्रानि मैदेरा न' सिफायनायजों लोगोसे गोबां बिबांनि बिफां लाइफां खहा खालामदों। खुनुरुखुमैसो जिउ रैखा खालामदों नखरनि सुबुंफोरा। मख'नो गोनांदि जानाय आदार नागिरनानै हाग्रा ओनसोलनिफ्राय सुबुंनि ओनसोलसिम बांसिनै ओंखारबोनानै उदखार खालामफैयो हाग्रानि मैदेरा। एसेबांनि उनावबो हाग्रा बिफाननि सुबुंफोराबो बे बिथिङाव मोजां नोजोर होयैनि अजद दिखांदों भुगिनांनाय नखरजों लोगोसे जायगानि रायजोफोरा। আজি যোৱা ৰাতি মানাছৰ পৰা গণেশ বাবা আহিহেঁতেন মোৰ পাকঘৰটো ভাঙি নষ্ট কৰে। লগতে বন বিভাগৰ কোনো দায়িত্ব নাই। সিহঁতক কলিও সিহঁতে একো গুৰুত্ব নলয়। মোৰ ঘৰ লাবদাংগুৰি পথাৰ। মোৰ নাম শ্ৰী ধজেন নাথ। আজি যোৱা ৰাতি গণেশ বাবা আহি মোৰ পাকঘৰ গোটেই বহুত ক্ষতি কৰে। আৰু বন বিভাগক কলিও সিহঁতে কোনো গুৰুত্ব নলয়। সেই প্ৰত্যেক দিনেই আহি থাকে গণেশ বাবা, কিন্তু সিহঁতৰ কোনো খবৰ নাই। মোৰ ক্ষতি হৈছে, বিলাহী আনি থৈছিলোঁ 2 মোনা, এইটো মোনাটো আছেই, মোনাটো ফালি খাইছে। আৰু লগতে চাউল খাইছে, আৰু ডেক্সি কৰা সেই গিলাচ চব ভাঙছে। এই বেৰাবিলাক ভাঙাইছে, টিংপাত ভাঙি গৈছে। বহুত ক্ষতি হৈছে মোৰ মোটামুটি। মানুহ যদি খেদবা যায়, মানুহকে উল্টি খেদে। যেন কি কৰা যাব, কেনেকৈ কি কৰা যাব, এতিয়া বন বিভাগক খবৰ দিলেও সিহঁতে নাহে। যেন বন বিভাগক আমি অনুৰোধ জনাইছোঁ, সিহঁতে যেন গণেশ বাবা ৰোধ কৰে। প্ৰথমে মই কালি ৰাতি মানাসৰ পৰা ওলাই অহা বনৰীয়া হাতীৰ জাকে লাবদাংগুৰি পথাৰৰ এই ধজেন নাথৰ ঘৰত উৎপাত কৰি পাকঘৰ ভাঙি চুৰমাৰ কৰি দিয়ে। লগতে বহুত বস্তু তেখেতক অনিষ্ট কৰিছে। তেখেতে খেতিপথাৰৰ পৰা বিলাহী বজাৰত নিবৰ কাৰণে আনি থৈছিলে, সেইবিলাকো খাই তহিলং কৰিছে। একচুৱেলি বন বিভাগ ডিপাৰ্টমেণ্টটো কিয় ৰখা হৈছে অসম চৰকাৰে, এইটো মই নাজানো। পৰহিও মোৰ ঘৰত পিছফালে হাতী আহিছিলে। মই ইমান ফোন কৰি সিহঁতক কাবৌ মিনতি কৰিছিলোঁ আহিবৰ কাৰণে, কিন্তু এজনো আহি দেখা নিদিলে। যে এনেকৈ নহয়, এইবাৰ বুলি নহয়, এনেকৈ হৈয়ে আছে। তাৰমানে বহুতৰ ঘৰ দুৱাৰ ভাঙিছে। এতিয়ালৈ চৰকাৰৰ পৰা কোনো সুবিধাও পোৱা নাই সিহঁতে। সুবিধাখন পালেও অলপ ভাল আছিলে, সুবিধাও নাপায়। এনেকৈ বনৰীয়া হাতীৰ জাকে আহি ঘৰ দুৱাৰ ভাঙি যদি দুখীয়া মানুহৰ যদি এনেকুৱা অনিষ্ট সাধন কৰে, তেতিয়াহ'লে কি হ'ব? এতিয়া চৰকাৰে ইয়াৰ ওপৰত বিহিত ব্যৱস্থা ল'ব লাগে, বা ৰাইজৰ কি এই হৈ আছে এইখিনি। লগতে অসম চৰকাৰকো এইটো অনুৰোধ জনাইছোঁ যে বনৰীয়া হাতীৰ জাকক ৰোধ কৰাৰ কাৰণে কিছুমান নতুন ব্যৱস্থা তেওঁলোকে যেন হাতত লয়।